ডেটিং কেতিয়াবা ইম্পচিবল নিচিনা লাগে, স্পেচিয়েলি ৱেন ইউ আৰ নট ইউজ টু পুটিং ইউৰ চেল্ফ আউট দেয়াৰ এণ্ড অলছ' আপোনাৰ যোনটো হাৰ্টটো আছে সেইটো অন দ্য লাইন থ'বলৈ কাৰণে আপোনাক মানে ভয় লাগে। ইয়াত যোনখিনি হাৰ্ডৱৰ্ক আছে প্লাছ টাইম এণ্ড ইনভেষ্টমেণ্ট আছে সেইটো কাৰণে আপুনি ইয়াক আপুনি প্ৰিফাৰ নকৰে। এণ্ড যদিও আপুনি এক্টিভলি ডেটিং কৰিছে তেতিয়াও আপুনি মানে কাৰোবাৰলৈ এটা মিনিংফুল ৰিলেশ্যন এটা কমিউনিকেশ্যন এটা বনাবলৈ কাৰণে আপুনি এক্টিভলি বিচাৰি থাকে। চ' হিয়াৰ আৰ 5 ways to find true love if you are an introvert and also if you hate dating. Number 1, go to places য'ত আপোনাৰ ইণ্টাৰেষ্ট আৰু হবিজ মানে চিমিলাৰিটিজ থকা মানুহ পোৱা যায়। যদি ফৰ এক্সাম্পল যদি আপুনি বাৰ বা ক্লাবত গৈ আপুনি ভাল নাপায় তেনেহ'লে সেইবোৰ জেগাত নাযাব। চাওক আমি গম পাওঁ যে নতুন মানুহৰ লগত কথা পাতিবলৈ কাৰণে এটা চাৰ্টেইন চেন্স অফ চেল্ফ কনফিডেন্স এটা লাগে। দেয়াৰফৰ আপুনি যদি আপোনাৰ য'ত আপোনাৰ নিচিনা মানুহ আপুনি গম পায় যে এইটো জেগাত গ'লে মানে মোৰ নিচিনা মানুহ মই পাম তেনেহ'লে সেইবোৰ জেগাত যাব। তেতিয়া মানে এটা কনভাৰ্চেশ্যন ষ্ট্ৰাইক আপ কৰিবলৈ কাৰণে কথা পাতিবলৈ কাৰণে আপোনাৰ কাৰণে ইজিয়াৰ হ'ব। আৰু এটা যোনটো মানে এজ এন ইণ্ট্ৰভাৰ্ট সৰু সৰু কথা পাতিবলৈ স্মল টক্স পাতিবলৈ কাৰণে এটা নাৰ্ভাছনেছ লাগে। তো সেইখিনি বস্তু মানে লাহে লাহে গুচি যাব। Number 2, be prepared for trial and error. চাওক আমিতো গম পাওঁ যে লাভ এটা ফেয়াৰী টেলটো নহয়। এণ্ড যিমানো আপুনি এই যোনটো ছুপাৰফিচিয়েল বুলি ভাবে যে ডেটিংটো হয়, কিন্তু এই যোনটো ফেক্টটো হয় যে আপুনি কাৰোবাৰ পৰা হাৰ্টটো 2-3বাৰমান বা মেনি টাইমছ আপুনি হাৰ্ট ব্ৰকেন নোহোৱাকৈ বা আপুনিও কাৰোবাৰ হাৰ্টটো ব্ৰেক নকৰাকৈ এই ফেজটোৰ পৰা আপুনি মানে ঘপককৈ মানে আগবাঢ়ি যাবলৈতো নোৱাৰে। কিন্তু ইন দ্য ৱৰ্ল্ড অফ ডেটিং আপোনাৰ যোনটো মানে কমিউনিকেশ্যন হয় আপোনাৰ পাৰ্টনাৰ লগত সেইটো আপোনাৰ লাহে লাহে বেটাৰ হৈ গৈ থাকে। মানে অকণমান ডিফিকাল্ট লাগে এজ এন ইণ্ট্ৰভাৰ্ট বাট ইম্পচিবলটো কেতিয়াও নহয়। মানে হেভ অনেষ্ট কনভাৰ্চেশ্যনছ, মানে আপুনি যেনেকুৱা আছে সেনেকুৱাই আপুনি আৰম্ভণিৰ পৰাই দেখুৱাব। আপুনি কেতিয়াও সেইটো কাৰণে কেতিয়াও ভয় নাখাব। এজ এন ইণ্ট্ৰভাৰ্ট আপুনিও অথেণ্টিচিটি ডেপ্থ থকা এইটো বস্তুটো আপুনি আগৰ পৰাই প্ৰিফাৰ কৰে। চ' যদি আপোনাক এই যোনটো ফেজটো হয় যে আপুনি ইমপ্ৰেছ কৰিব লাগে এইটো বস্তু যদি স্কিপ কৰিব বিচাৰে আপুনি আৰম্ভণিৰ পৰাই অনেষ্ট হৈ থাকিব। আপুনি ট্ৰাই কৰিব যে ডিফিকাল্ট কনভাৰ্চেশ্যনছখিনি কথা পাতোঁ, যেনেকুৱাকৈ আপুনি পাৰ্টনাৰ লগত ডিছকাছ কৰিব যে এইটো যোনটো আপোনাৰ যোনটো বণ্ডিংটো আছে আপোনাৰ কেমিষ্ট্ৰিটো আছে সেইটো কোনফালে গৈ আছে। এণ্ড অলছ' কিবা যদি প্ৰব্লেম হয় সেইখিনি ঠিক কৰাৰ কথাও পাতিব। এণ্ড যদি আপুনি ডেটিঙৰ কাৰণে ছিৰিয়াছ হয় তেনেহ'লে আপুনি এই যে মেছেজ দিয়াটো মানে বৰ দেৰিকৈ দিম মেছেজটো বা মই দিলে অলপ মানে মোক লিংগি লাগিব, মোক এনেকুৱা লাগিব যে মই বহুত ডেছপাৰেট হৈ আছোঁ, এই বস্তুটো হ'ব নালাগে। বিকজ আমি যোনটো আমাৰ পাৰ্টনাৰটো হয় তেখেতে যিকোনো ছিটুৱেশ্যনছত থাকে, ইভেন ইন দ্য ৱৰ্ষ্ট ডেইজ আমি যদি কাৰোবাক লাইক কৰোঁ তাৰমানে সিহঁতৰ ৱৰ্ষ্ট ডেইজবিলাকতো আমি সিহঁতক মানে লাইক কৰিবলৈ কাৰণে ৰেডি হৈ থাকিব লাগিব। Number 4, ডেট অনলি পিপল ইউ আৰ ইণ্টাৰেষ্টেড ইন। মানে আপোনাৰ যদি আপোনাৰ ফ্ৰেণ্ডছে এপ্ৰুভ কৰিছে, মায়ে এপ্ৰুভ কৰিছে, দেউতাই এপ্ৰুভ কৰিছে, পেৰেণ্টছে এপ্ৰুভ কৰিছে এণ্ড পেপাৰত ভাল লাগিছে তেতিয়া সেনেকুৱাকৈ মানে আপুনি মানে নিজৰ টাইমটো সেনেকুৱাকৈ এল'কেট নকৰিব। বিকজ এট দি এণ্ড অফ দ্য ডে আপুনি তেখেতৰ লগত থাকিব লাগিব, নাইদাৰ ইয়'ৰ ফ্ৰেণ্ডছ অৰ ফেমিলি। আৰু আপুনি নিজকে সুধিব যে আপোনাক এটা পাৰ্টনাৰত কি লাগে আৰু যাৰ লগত কম্পেটিবল আপোনাক লাগে তেখেতৰ লগত মানে সেইটোৰ কাৰণে টাইমটো ওলাব। এণ্ড এডিশ্যনেলি যদি আপুনি ভাবিছে যে মই অকলশৰীয়া হৈ যাম সেনেকৈ আপুনি ছেটেল ডাউন নকৰিব। এণ্ড ফাইনেলি Number 5, keep an open mind and this includes like for the extroverts মানে আমি এটা কথা গম পাব লাগিব যে এক্সট্ৰভাৰ্টৰ যোনটো অপাৰেটিং ষ্টাইল থাকে যোনটো পূৰা ফ্ৰী থাকে এণ্ড অ'পেন থাকে সেইটোত আমি এইটো কথা জানিব লাগিব যে সিহঁতি মানে অপাৰেশ্যন ষ্টাইলটো অলপ বেলেগ থাকে। চ' মানে যেতিয়ালৈকে আমি এটা কথা মনত থৈছোঁ যে ইটো সিটোৰ যদি বাউণ্ডেৰিজ যোনটো আছে সেইটো আমি যদি ৰেচপেক্ট কৰোঁ তেনেহ'লে এনেকুৱা কোনো কথা নাই যে অপজিটছ এট্ৰেক্ট নকৰে, ঠিক আছে। এণ্ড মাজততো কেতিয়াবা ৰিলেশ্যনশ্বিপত হেৰি হ'বই, মিছআণ্ডাৰষ্টেণ্ডিং হ'বই, সেইটো একদমেই নৰ্মেল। সকলো ৰিলেশ্যনশ্বিপত অলপ মিছআণ্ডাৰষ্টেণ্ডিংটো হয়ে।
চ' ফ্ৰেণ্ডছ আপুনি ইণ্ট্ৰভাৰ্ট হয়নে এণ্ড যদি আপুনি ইণ্ট্ৰভাৰ্ট হয় তেনেহ'লে কমেণ্টছত লিখিব যে আপোনাৰ যোনটো ৱৰ্ল্ড অফ ডেটিঙত আপোনাক কেনেকৈ বস্তুখিনি এফেক্ট কৰে এণ্ড ফিল ফ্ৰী টু ৰাইট ইন দ্য কমেণ্টছ হাউ ইউ লাইক দ্য ভিডিঅ' থেংকছ চিয়াৰ্ছ বাই দ্য লাষ্ট ব্লগ যোনটো হ'ল টিভিৰ কথা কৈছিলোঁ টিভিটো অলৰেডি হৈ গ'ল মই আপোনাক দেখাই দিছোঁ এইয়া চ' ফ্ৰেণ্ডছ এইটো হ'ল টিভিটো একদম বঢ়িয়াকৈ হৈ গৈছে ছেটআপ ৱেটআপ কৰিলোঁ একচুৱেলি মানুহখিনিওতো আহিলে এণ্ড ধুনীয়াকৈ কৰি দিলে এণ্ড টিভি একদম বঢ়িয়াকৈ ছেটআপ হৈ গ'ল ইয়াত গেমিং কাৰণেও ধুনীয়াকৈ ছেটআপ কৰি ল'লোঁ প্লাছ এতিয়া তো লাহে লাহে ইউজ কৰিম আৰু ভালেই আছে ঠিক আছে আকৌ লগ পাম চিয়াৰ্ছ থেংক ইউ বাই